I'm finally healing from you. I'm finally healing. নমস্কাৰ স্পন্সৰ টিভিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এডাল মই লৈ আছোঁ পাখোপাত অস্ত্ৰ বুলি নাভাবিব। এডাল খৰি হয়। এডাল আপোনালোকে বহুতো কামত ব্যৱহাৰ কৰিব পাৰে, বিশেষকৈ গৃহিণীসকলৰ বহুত কামত আহে। এডাল হৈছে এডাল খৰি। এডালে বহুতো কামত আহে। গৃহিণীসকলে বহুতো কামত ব্যৱহাৰ কৰে। যেতিয়া আপোনালোকৰ ভাত বনাবলৈ দেৰি হয়, আপোনালোকৰ সেইজনে মানে দেৰি হয় যেতিয়া মানে ভাত বনাওঁতে গেছ আপোনালোকে দলি মাৰি পেলাই দিব। গেছ আপোনালোকে দলি মাৰি পেলাই দিব। যেতিয়া আপোনালোকে এই খৰিডাল ব্যৱহাৰ কৰিব, আপোনালোকে গম পাব কিমান উপযোগী খৰি। আৰু এইডাল যদি আপোনালোকে সহজতে ক্ৰয় কৰিব বিচাৰে www.খৰি.com গৈ আপোনালোকে ব্যৱহাৰ কৰিব পাৰে আৰু সহজে কিনিব পাৰে। আৰু যদি আপোনালোকে তাত নাপায়, মোৰ ডেছক্ৰিপশ্যনত লিংকটো আছে, ক্ৰয় কৰি ল'ব। ধন্যবাদ। আজি আকাশখন ইমান ধোঁৱা ধোঁৱাকে লাগিছে ক'ব। আকাশখন ধোঁৱা লাগিছে মানে তো আমি ভাত বনাওঁ যে, ভাত বনোৱাবোৰ ধোঁৱাবোৰ তাত এই জমা হৈ যায়, গম পাইছনে? জমা হৈ পেলাই এনেকৈ য'ত ত'ত মানে এনেকৈ থাকে। সেইকাৰণে মানুহে ভাত তিনি সাঁচি খাব নালাগে। দুসাঁজমান খালে এই আকাশখন ধুনীয়াকৈ থাকে, ধোঁৱা কমো হ'লহেঁতেন। উপায় নাই আৰু কি কবি। সেইডোখৰ দেখিছ নে বিনন্দহঁতৰ ধোঁৱাবোৰ চাগে সেইবোৰে। এইডোখৰ চাগে ফুফুকন্ত ধোঁৱাকণ হ'ব। সিহঁতি গেছত ভাত বনাই যে সেইকাৰণে অকণমানিকৈ আছে। ধোঁৱাকণ কি ভাবিছ তই? পিছে আমাৰ ধোঁৱাবোৰ ক'ত গ'ল? আমাৰ ধোঁৱাবোৰ এই চবেই দেখিব বুলি সিহঁতি ঢাকি থৈছে। সিহঁতৰ ধোঁৱাবোৰে সিহঁতক বেয়া দিম দেই। ফুফুকণ গৈ আছো ৰ চাহ খাবলৈ। মই বেয়া দিম সিহঁতক। বল বেয়া দিম সিহঁতক। বা ইমান ধুনীয়া ছোৱালী, কিনো কৰো হাই তোকে চাই যৌৱন নাই। দিনত নেদেখিলেও ৰাতি মোৰ টোপনি নাই। মইনা তুমি জুই, মইনা তুমি জুই। তই ইয়াত হাঁহি হাঁহি কেলে গান গাই আছ? দেখা নাই ইমান ধুনীয়া ছোৱালী, মইনা তুমি জুই, বেলেগ জুই এজনী। আজিৰ পৰা গেছ নালাগে আৰু আমাৰ ঘৰত। এজনীয়ে পাগলে এজনীকে ধংগে বৈ। এড্ৰেছ দে মোক, এড্ৰেছ। বৈ বাদ দে। আজিৰ পৰা গেছ দৰকাৰ নাই। মালে ফোন কৰ, গেছ দলি মাৰি পেলাই দিবলৈ। বল কালি বিয়াখনৰ পেণ্ডেলটো বৰ দামী দিছিলে ন? ভাল লাগিলে আকৌ বিয়াখন খাই পেলাই। ৰঙা হালধীয়া পেণ্ডেলটো ভাল লাগিলে। ৰচোন আৰু ক'ৰবাত কিবা পাতিছে নি বাৰু? বৰ ৰহৰ দাইল মাংস গোন্ধাইছে যে। ক'ৰবাত বিয়া আছে নি? যাওঁ ব'ল। ময়ো গোন্ধ পাইছোঁ দেই। ৰহৰ দাইলৰ গোন্ধটো বেছিকৈ আহিছে ন? তাকেহে পাই। এইফালে বেছি গোন্ধাইছে। গোন্ধটো এইফালে পাতিছে নেকি? ৰচোন গোন্ধটো এইফালৰ পৰা বেছিকৈ আহিছে। ক'ত গোন্ধাইছে জানো? যাব লাগিব দেই বিয়াখন। ক'ত কোনো আছে জানো? এইফালে বেছিকৈ আহিছে গোন্ধটো। হাঁহি আছো যে কালি বিয়াখনে তই কুকুৰ চালা গোটেই মুখে চুখে পাতি আদাই দিলে। আমি চলাও আপাচি বাইক, ভণ্টি আমাৰ পিছত উঠিব মোহাৰি থপাই। বাইক আনিলো আকৌ, কালি আনিলো। গমেই নাপাওঁ নেকি? পিছে RTR 160 কিমান চলি হ'ল? 160 আকৌ। RTR 160। চালা ইমান কমত বাইক পাই আছ তই। পিছে তোৰখন চলে নে নচলে আকৌ? চলে আকৌ। এখন এনেকে এক্সেলডাল ভুমকে দিলে বেয়া যায়। কি কবি, বেয়া যায় এখন। ৰচোন কালি মই দুৰ্গা পূজা চাবলৈ গৈছো। 550 টকা লৈছে দোকানীয়ে। একদম ৰঙা বগা, একদম গাখীৰ নিচিনা বগা, গম পাইছ? ধুনুমুনুকে আজি গডৰেজত ভৰাই থৈছে নে চুনুমুনুকে। তোৰখন চলে নে নচলে বাৰু? গডৰেজত যে ভৰাই থৈ আহিছ, মুখখন দেখিছ নে? এনেকে ভুমকে দি দিলে ফুৱাই যায়।
আৰু দামো কম দেখিছ নে 160 টকাতে পাইছোঁ সেইকাৰণে তই দোকানটো পিটগে যা তোক ঠগিলে মই 160 টকীয়া বাইক এনেকৈ যায় আৰু তোৰখন গডেজত ভৰাই থাকোঁতেই যাব যা পিটগে যা মাৰকে যা তাক যা তাক আজি মই দি আছো বেয়াকে থগিলে মোক বেপাৰী ৰ ইয়াকে দিম বেপাৰী ৰ ইয়াকে দিম কালি পানী ভিডিঅ'টো কি হ'ল আজিলৈকে আপলোড হোৱা নাই ৰ এডিটিং হৈ আছে হ'লেই আৰু এই আপলোড দিবলৈহে বাকী আছে নেটৱৰ্কটো পোৱা নাই কচু গছজোপাতে দি চাওঁ আহে নেকি নেটৱৰ্ক নাই ইয়াতো নেটৱৰ্ক নাহে এই ইয়াৰ পৰা উঠি পেলাই আপলোড দিওঁ মই দাঙি দিছোঁ দাঙি দেখোঁ অকণ 300 MB মাৰিছে নাই ইয়াতো নাই খৰিজোপা ওপৰতে অকণমান দেৰি থৈ দিম আপলোড হৈছে নেকি নাই ইয়াতো নাই পথাৰলৈ দৌৰিমে পেলাই দিওঁ নেকি ভাগি থাকিব এইটো কষ্ট হ'ব কি কৰোঁ নেটৱৰ্কটো পোৱা নাই নহয় কি কৰোঁ ক'ত আহিব নেটৱৰ্কটো বাৰু ক'ত থওঁ তো গাইজ দেখিলে আপোনালোকে এটা ভিডিঅ' বনাওঁতে কিমানখিনি কষ্ট কৰিবলগীয়া হয় জাপ মাৰিব লাগে গছৰ ওপৰত উঠিব লাগে চৰ খাব লাগে গুৰ মাৰিব লাগে আমাৰ ভিডিঅ'ত মানে যিমানখিনি বস্তু দেখাওঁ চব অৰিজিনেল দেখুওৱা হয় চ' বহুতখিনি কষ্ট হয় আৰু কষ্ট কৰি যাম তো বহুতে ছাপোৰ্ট কৰিছে তাৰ বাবে মোৰ ধন্যবাদ জনাইছোঁ সকলোকে আৰু এনেকৈ যাতে ছাপোৰ্ট কৰি থাকে নতুন ভিডিঅ' বনাই থাকিম আপোনালোকলৈ আৰু এটা কথা আমাৰ কেমেৰাৰ পিছফালে এজন মানে বিশেষ ব্যক্তি আছে তেওঁ বহুত সহায় কৰি আছে আমাক তেওঁক অকণমান দেখাই দিব বিচাৰিছোঁ এজন নমস্কাৰ এয়া দেখিছে সিহঁতৰ কমেডি ভিডিঅ' আমি শ্বুটিং কৰি আছোঁ আৰু গৰমত গোটেই ঘামি জামি অৱস্থা নাইকিয়া হৈ আছে আৰু মানে ইমান হাঁহি আছে যে আপোনালোকক মই হাঁহি পাগল হৈ গৈছোঁ কেমেৰা কৰি মানে কেনেকৈ কৰি আছোঁ একমাত্ৰ মইহে জানো কেমেৰাটো আৰু কোনোবা যদি শকত মানুহ আছে এতিয়া তেওঁক এই চেনেলটোলৈ চাবলৈ কওক আৰু ছাবস্ক্ৰাইব কৰিবলৈ কওক কাৰণ কেলৈ এসপ্তাহৰ ভিতৰত ক্ষীণাই যাব সেইটো গেৰাণ্টি আছে হাঁহি এনেকুৱাই পাগল হৈ যাব মানে ক্ষীণাই যাব চ' সকলোৱে ভিডিঅ'বিলাক চাব ছাবস্ক্ৰাইব কৰিব বহুতখিনি কষ্ট হৈছে সেই কষ্টখিনি যাতে এওঁলোকৰ মূল্য দিয়ে চ' তাকে ক'লোঁ আৰু আপোনালোকক তো গাইজ আপোনালোকে দেখিলে আমি এনেকৈ ইয়াতে শ্বুটিং কৰোঁ আৰু ভিডিঅ' বনাই থাকোঁ বহুত কষ্ট হয় তথাপিও উপায় নাই আৰু আপোনালোকৰ কাৰণে আপোনালোকক মনোৰঞ্জন দিবলৈ কষ্ট কৰিবই লাগিব আৰু কষ্ট কৰি যাম আৰু প্লিজ যাতে তোমালোকে আমাৰ ভিডিঅ'বোৰ অলপ শ্বেয়াৰ কৰি দিয়া যদি মানে শ্বেয়াৰ কৰা তেতিয়া মানে ভাল লাগে আৰু নেক্সট ভিডিঅ' এটা বনাবলৈ উৎসাহ এটা পাওঁ ভালদৰে বনাবলৈ তো প্লিজ যাতে শ্বেয়াৰ কৰি দিয়া আৰু যদি চেনেলটোত কোনোবা নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিবা চেনেলটো আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিবা তেতিয়া নতুনকৈ ভিডিঅ' আহিলে নটিফিকেশ্যনটো তোমালোকে পাই যাবা আৰু সোনকালে এটা নতুন ভিডিঅ' আনি আছোঁ তেতিয়ালৈকে বাই টাটা জয় অসম কৃষ্ণ ক'বা নেকি জয় হিন্দ